কোলাহল যেদৰে দোলাতে মুহাৰি নিজকে যেদৰে চিনাকি নিজতে বিচাৰি কলিজাৰ টুকুৰা হ'বনে কি লাগি নিজতে নিজৰ কাহিনী নুপুৰ বাজিছে দুবৰিত ৰুঞ্জুন নুপুৰে উকালেচোন মজিয়াত শুনাচোন ৰবা মই তোমাৰ মূৰটো মালিচ কৰি দিওঁ নালাগে মা আপুনি কিয় ইমান কষ্ট কৰিব লাগে এনেই ভাল হৈ যাব একো কষ্ট নহয় চাওঁ এইখিনি সময়ত মই ঘৰৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব তেতিয়া কোনেও মোক সন্দেহো নকৰিব এনেও মই কন্দা কটাবোৰ একেবাৰে সহ্য কৰিব নোৱাৰো নুপুৰ বাজিছে দুবৰিত ৰুঞ্জুন নুপুৰে উকালেচোন মজিয়াত শুনাচোন মই নুপুৰৰ জীৱনত সেইজন অভিমান্যু হৈ দেখাব লাগিব যাক তাই বহুত ভাল পাইছিল তাই হেৰুৱা বিশ্বাস মই উভতাই আনিম মা মই এনেদৰে দুখ কৰি বহি থাকিলে নহ'ব মই চেষ্টা কৰিম মই জানো তই পাৰিবি নুপুৰে তোক বেছি দিন বেয়া পাই থাকিব নোৱাৰে তাৰমানে আপুনি পৰাজয় স্বীকাৰ কৰিছে নাই এয়া মোৰ পৰাজয় নহয় আচলতে এয়া মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা মই এতিয়াহে বুজিছো যে জীৱনত সফলতা মানে কি তাৰমানে আপুনি ক'ব বিচাৰিছে ধন টকা পইচা ক্ষমতা এইবোৰ এতিয়া মূল্যহীন নহয় টকা পইচা এইবোৰ মূল্যহীন নহয় কিন্তু টকা পইচাৰ পিছত দৌৰোতে মানুহে জীৱনটো হেৰুৱাই পেলাব নালাগে তোৰ মাজত এটা পাৰ্থক্য আছে সেই পাৰ্থক্যটো হ'ল কেৱল ক্ষুধা নিবাৰণৰ পিছতেই জীৱ জন্তু সুখী হয় কিন্তু মানুহক সুখী হ'বলৈ এটা পৰিয়াল লাগে পৰিয়ালতকৈ ঊৰ্ধত আৰু আন একো নাই বাকি আপোনালোকে যদি ভাবে যে এই কাম কৰি আপোনালোক সুখী তেনেহলে সেইটো আপোনালোকৰ ব্যক্তিগত কথা মই আজিৰে পৰা এই কামৰ পৰা অৱসৰ ললো
চাওক, আনৰ ঘৰ ভাঙি নিজৰ ঘৰ গঢ়াৰ খন্তেকীয়া সুখ মোক নালাগে। আজিৰে পৰা উপাৰ্জন কৰিম, সেই সকলোবোৰ সৎ উপায়েৰে উপাৰ্জন কৰিম। হেল্ল', কি? সোনকালে হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰা, মই গৈ আছো। হেল্ল', হা? হেল্ল', বৰ ডাঙৰ অঘটন এটা ঘটিল। অঘটন? নুপুৰৰ সন্তানটো নুপুৰ, তুমি অকণমান ৰেষ্ট লোৱা। ডাক্তৰে তোমাক ৰেষ্টত থাকিবলৈ কৈছে। নুপুৰ, 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 সকলো শেষ হৈ গ'ল। সকলো শেষ হৈ গ'ল। নুপুর বাজিছে দুবরিত রঞ্জন, নুপুরে উফালে শুনছে দুবরিত রঞ্জন, নুপুরে উফালে শুন মজিয়াত শুনাচোন। হে ভগৱান, মোৰ কৰ্মফল অন্যক ভুগিবলৈ নিদিবা। নুপুৰ, তুমি অকণমান ৰেষ্ট লোৱা। ডাক্তৰে তোমাক ৰেষ্টত থাকিবলৈ কৈছে। নুপুৰ,
নপুৰ সকলো শেষ হৈ গ'ল নপুৰ সকলো শেষ হৈ গ'ল মোৰ মা নপুৰ কিয় মোৰ লগত এনেকুৱা হ'ল মা নপুৰ ধৈৰ্য ধৰাচোন নেকান্দিবাচোন অকণমান ধৈৰ্য ধৰা কিয় হেৰি গুচি গলি থৈ মোক মা নকয় কিয় কি হ'ল মোৰ সন্তানটোৰ কওক না মা নুপুৰ নেকান্দিবাচোন নুপুৰ নেকান্দিবা ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে নুপুৰৰ লগতে কিয় সেইবোৰ একমাত্ৰ তাই সন্তানটোৰ বাবে সকলো দুখ পাহৰি নতুনকৈ জীৱনটো আৰম্ভ কৰিছিলে